লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতী সমান দাম ও দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতী সমান দাম মানে মই মানে মোবাইলত মানে চাই পিনি মানে শিকি থৈছিলো ইনে বহুত দিনৰ মূৰত দিছে মোবাইলৰ গান হেতু বহুত এবছৰ মূৰতে দিছিলে হেতু গান সেইকাৰণে এতিয়া মোবাইলত দিছে পৰিস্থিতি যিটোহে হৈছে সেইকাৰণে মোবাইলত দি দিছে গানটো সেইকাৰণে এখাৰিকে মুখস্থ কৰি গাইছো ওকে ধন্যবাদ বৰ্তমান মই আছো ঘৰৰ ওচৰতে এখন পথাৰত এই আপোনালোকক দেখাব বিচাৰিছো সেই পথাৰখন দেখক এইয়া পথাৰত মানে কঠীয়া তুলি আছে দেখিছেনে বাৰু আৰু মই সবিশেষ কথা পাতিম আপোনালোকক দেখাই আছোঁ কেনেধৰণে কঠীয়া তুলিছে কঠীয়া তুলি কেনেকুৱা পায় খেতি কেনেধৰণে কৰে ডিটেইলছখিনি আপোনালোকক দেখাই আছোঁ গতিকে মই কঠীয়া তোলা কণমানিগৰাকীৰ পৰা দুআষাৰ মন্তব্য ৰাইজৰ জ্ঞাতাৰ্থে শুনাব বিচাৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেখেতে অনাগত দিনত যাতে আমাৰ ভাল সুনাম কঢ়িয়াই আনে গতিকে মই মাইক্ৰফোনটো একবাৰ আগবঢ়াই দিছোঁ যে কঠীয়া তোলা অভ্যাসটো তোমাৰ কিমান দিনৰ পৰা চলি আছে সৰুৰ পৰা কঠীয়া তোলা নহয় জানো কি কাম কৰা ঘৰত আচ্ছা পঢ়া শুনাটো কেনেকুৱা কিহত পঢ়ি আছা তুমি চতুৰ্থ শ্ৰেণী পঢ়ি আছে নহয় জানো ক্লাছ চতুৰ্থত পঢ়ি আছে কিবা কবিতা পুথি তোমাৰ মনত আছে নেকি এবাৰ গুণগুণাই দিব পাৰিবা নেকি হ'ব চুটি কবিতা এটা আখি আছে মোৰ নোৱাৰো মুদিব ভৰি নহলেও ঘূৰিছো ফুৰি জীৱন কত পানী সাঁতুৰি খুব সুন্দৰ আৰু এফাকি যদি কিবা গদ্যপুথি অলপ আগতে গুণগুণাইছিলা কিবা দেশ মোৰ দেশ কিবা এটা বুলি এফাকি অলপমান ছুটিকে হ'লেও সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱাজাৰ কৰো চিৰকাল ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণে ক'ত আছে এনে ফাকি কবিতা পুথিও গাই শুনালে আৰু আপোনালোকক আশীৰ্বাদ কৰক আপোনালোকে চাওক ভিডিঅ'টো যিহেতু খেতিও কৰিছে তেওঁ কণমানি ছোৱালীজনীয়ে খেতিটো ব্যস্ত এবাৰ আকৌ কঠীয়া তোলা এবাৰ দেখাই দিবা নেকি কঠীয়া দৰ্শকসকলক মানে ভালকৈ কঠীয়া তুলিব জনা নাই তথাপিতো কঠীয়া তুলি আমাক দেখাইছে ৰাইজৰ জ্ঞাতাৰ্থে একবাৰ খুব মানে হেঁপাহ যিহেতু মানে আমাৰ শাওনৰ পথাৰখন সেউজীয়া কৰা হেঁপাহ কণমানি দিও আছে গতিকে এবাৰ চাওক আপোনালোকে আশীৰ্বাদ কৰিব কেনেবা লাগে বিহুৰে ঐ তলিতে নাচ লাগে ও মোৰ চেনাই এনেকৈ নাচাবি বৰে মৰম লগাকৈ ও মোৰ চেনাই এনেকৈ নাচাবি বৰে মৰম লগাকৈ তোক দেখি মোৰ গা কেনেবা লাগে তোক দেখি মোৰ গা কেনেবা লাগে ধন্যবাদ খুব সুন্দৰ হৈছে গীতে মাতে কথাই বহুত আগ্ৰহ যেন আমি অনুভৱ কৰিছোঁ গতিকে ৰাইজে আশীৰ্বাদ কৰক যাতে ছোৱালীজনী অকণমান আগুৱাই যাব পাৰে নহয় জানো